আপোনাৰ ভিতৰতো এজন মানুহ আছে সেই মানুহজনে আপোনাক যদি নৰখায় তেনেহলে আপোনাক আগবঢ়াত কোনো ৰখাব নোৱাৰে নমস্কাৰ মই দেৱেশ বৰা আজি আপোনালোকক এটা মোটিভেশনাল কাহিনী শুনাম আহক আৰম্ভ কৰোঁ এখন গাঁৱত দুটা ল'ৰা আছিল দুইটা বহুত ভাল ফ্ৰেণ্ড আছিল আৰু দুইজনৰ বহুত মিলাপ্ৰীতি আছিল ক'বলৈ গ'লে বেষ্ট ফ্ৰেণ্ড আৰু তাহাঁতি অৱশ্যে যদিও বেষ্ট ফ্ৰেণ্ড হয় তাহাঁতৰ বয়সৰ ক্ষেত্ৰত তাহাঁতৰ এটাৰ বয়স হৈছে প্ৰায় 12 বছৰ আৰু এটা 6 বছৰ কিন্তু সিহঁতৰ কথাবিলাক বহুত মিলে বহুত ভাল আৰু কি হ'ল তাহাঁতি এদিন গাঁৱৰ অলপ হাবি নিচিনা জেগাডোখৰ আছিলে তো সেইফালে বুলি সিহঁতে খেলি খেলি দৌৰি দৌৰি সেইফালে গ'ল মানে তো গৈ থাকোঁতে কি হ'ল সেই জেগাডোখৰত এটা নাদ আছিলে নাদটোত প্ৰায় ওপৰৰ পৰা কিবা কিবি আছিলে পাত চাতটো ইমান ভালকৈ স্পষ্ট নাছিলে তাহাঁতি খেলোঁতে দৌৰোঁতে গৈ তাৰে যিজন ডাঙৰ ল'ৰা আছিল ডাঙৰ যিজন বন্ধু আছিল তো সেই বন্ধুজন নাদটোৰ ভিতৰত পৰি গ'ল তেতিয়া সি চিঞৰিবলৈ ধৰিলে আৰু নাদটোত পানীও আছিল অলপ তললৈ আৰু সি ককবকাই আছিল তেতিয়া দেখিছে সৰু যিজন বন্ধু আৰু তেওঁ বহুত দুখ লাগিছে সেই টাইমত কি কৰিব ইফালে সিফালে চাইছে তাৰপিছত সিও নিজে চিঞৰিছে বা কি কৰোঁ কোনোবা আছেনি সহায় কৰিবলৈ এনেকৈ মাতিছে কিন্তু কাৰো মাত নাই আৰু তলৰ পৰা বন্ধুজনেও চিঞৰিছে যে মোক বচোৱা 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 আৰু কি কৰিব একো উপায় নাই তাৰপিছত অলপ ইফাল সিফাল চাওঁতে যিজন সৰু বন্ধু আছিলে তো সেই 6 বছৰীয়া যিজন বন্ধু তো তেওঁ দেখিলে যে সাইডতে এটা বাল্টি আছে আৰু সেই বাল্টিটোৰ এটা ৰছী আছে তো একো নাভাবিলে ডাইৰেক্ট সেই বাল্টিটোৰ ৰছীডাল এটি নাদৰ ভিতৰলৈ সোমোৱাই দিলে আৰু এফালে ধৰিলে আৰু বন্ধুজনক ক'লে যে তুমি বাল্টিংটোত ভালকৈ ধৰি লোৱা আৰু ওপৰলৈ আহিবলৈ চেষ্টা কৰা আৰু মই এইফালৰ পৰা টানিম আৰু তেনেকুৱা কৰিয়ে টানিবলৈ ষ্টাৰ্ট কৰি দিলে আৰু টানি 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 পুৰা গা যিমান সমস্ত বল আছে সমস্ত বল লগাই সেই বন্ধুজনক সেই নাদটোৰ পৰা উলিয়ালে পাছত বহুত ভাল লাগিলে যেনেকৈ নহওক বন্ধুজনক পুনৰ পালে আৰু দুই ইজনে এজনক সাৱটি ধৰিলে অলপ চকু পানীও ওলাই আহিলে কথা চথা পাতিলে তাৰপিছত এতিয়াতো কাপোৰ কানি এজনৰতো তিতিলে আৰু সিজনো তেওঁক ধৰোঁতে মেলোতে অলপ লেতেৰা হয় ঘৰততো আজি এইটো কথা ক'বই লাগিব গতিকে কি ক'ব এতিয়া চিন্তা হ'ল কাৰণ ঘৰততো এইবোৰ কথা ক'লেও মাৰপিট কৰিব পাৰে বা গালি পাৰিব পাৰে তেনেকৈ যি কি নহওক ঘৰলৈ আহিলে আৰু দুজন ভাল আছিলে গতিকে মাক দেউতাকক সকলো কথা খুলি ক'লে কিন্তু মাক দেউতাকৰ কথাবিলাক বিশ্বাস নহ'ল তাহাঁতৰ কাৰণ যিটো সৰু ল'ৰা আছিলে 6 বছৰীয়া ল'ৰা এটা 12 বছৰীয়া ল'ৰা কেনেকৈ সেই নাদৰ ভিতৰৰ পৰা টানি টানি উলিয়াব পাৰিব কথাটো বিশ্বাস নহয় আৰু তাকে দেখি দুইজন বন্ধুৰ মাক দেউতাকে গাঁৱৰ যিজন অলপ বয়োজ্যেষ্ঠ লোক আছিলে তেওঁৰ ওচৰলৈ আহিলে যে ইহঁতি এনেকুৱা হ'ল এনেকৈ পৰিলে এনেকৈ উঠিলে কৈছে কিন্তু আমাৰ বিশ্বাস নাই মই তেওঁলোক মাক দেউতাকে আহি ক'লেহি আৰু তেতিয়া সেই যিজন গাঁৱৰ বয়োজ্যেষ্ঠ মানুহ তেওঁ ক'লে যে ঘটনাটো তেওঁলোকে যিদৰে বিৱৰণ কৰিছে সেয়াই হয় কিন্তু আপোনালোকে ভাবিছে যে সেই 6 বছৰীয়া ল'ৰাজনে কেনেকৈ তুলিলে 12 বছৰীয়া ল'ৰাজনক সেইটোতকৈ ডাঙৰ কথা এইটো যে কেলে তুলিব পাৰিলে এইটোৱে উত্তৰ হয় যে সেই সময়ত কোনোৱে নাছিলে তাক ক'বলৈ যে তই নোৱাৰ আনকি সি নিজেও নাছিলে যে সি নোৱাৰো বুলি গতিকে তাৰ ওচৰত যি পালে সেই ৰছীডাল পেলাই দিলে আৰু তেনেকৈ কৈ বন্ধুকক তুলিলে সেইটোৱে কথা আৰু সেইভাগে তাহাঁতি ওলাই আহে আৰু এই কথাটোৰ পৰা আমি এই কথাটো শিকিব পাৰোঁ যে আমাক চৌদিশে যদি কোনোৱে বাধা দিয়া মানুহ নাথাকে আৰু তাৰ লগতে আমাৰ ভিতৰত যিজন মানুহ আমি ভিতৰৰ মানুহজন যদি আমি আমাক সফল হোৱাৰ ক্ষেত্ৰত যদি বাধা নিদিওঁ তেনেহ'লে আমাক কোনো বাধাই ধৰি ৰাখিব নোৱাৰে গতিকে সদায় নিজক আগবঢ়াই থাকিব পজিটিভ ৱে ধন্যবাদ